ছাৰ নাই আহিবাৰ অলপমান দেৰি হ'ব এনেকৈ কেনেকৈ হ'ব এই ছাৰ আহিছে এই ৰুমটো বহুত লেতেৰা হৈছে ছাৰ মই পাৰোঁ নেকি আহা ইয়াত বহা টিকেটটো দিয়া সেইটো চব আহা নহয় ছাৰ তোমাক টিকেট চব কথা কোৱা নাই তোমাৰ এই হেৰি টিকেটটো বুজিছোঁ এই বাহিৰত যাবলৈ কৈ কামৰৰ পৰা টিকেটটো লৈ আহা সেইটোকে কওঁ থাকা কি হা এই মানুহজন ক'ত গ'লে এই ডাইৰেক্ট জোৰৰে হৈছিল মানুহজন এই ক'ত গ'লে কি খোৱালে নাই তোমাৰ পেচেণ্টজন বৰ দুৰ্বলহে মোৰ পেচা দুৰ্বল নহয় ছাৰ ফাইট খাই যায় হয় আপোনাৰ ৰোগীজন বৰ দুৰ্বল লগা কৈছোঁ তাকে বুজাই দিয়ক ইয়াৰ কি বেমাৰ কওকচোন নাকত গেষ্ট্ৰিক আৰু পেটত চৰ্দি আৰু পানী কিয় যাইছে বেলেগ বেমাৰ মই এক চাওঁ বেমাৰ মেল ইয়াৰ টেষ্ট নোহোৱা হৈ গৈছে দুৰ্বল ইয়াৰ হাগিনিটো চচুই চুই যাইছে ফেন লৈ লৈ নে এতিয়া কেইটামান ঔষধ লিখি দিয়ক মই কেইটামান ঔষধ লিখি দিয়ক আজি পূৰা ভালদৰে খুৱাব আৰু ঠিকমতে এইটো এক নম্বৰটো ৰাতিপুৱা খোৱাবি এটা 2 নম্বৰটো দুপৰীয়া এটা খোৱাবি 3 নম্বৰটো সেইটো মলম বাৰু সেইটো লগাবি আৰু 4 নম্বৰটো হৈছে গধূলি খোৱাবি এটা অকণমান পূৰা ভালদৰে খোৱাবি আৰু ঔষধকেইটা ভালদৰে খাব হা এতিয়া আপোনালোক যাব পাৰে চিনকাল ল'ব ছাৰ পেচেণ্টটো অলপ বেছি হৈছে নহয় ছাৰ হা কেনেকৈ বেছি মইতো খোৱাব দিছিলোঁ আপুনি ল'ব কৈছিল ছাৰ পুৱা এটা হাঁহ খুৱাব গধূলা এটা হাঁহ খুৱাব আৰু দুপৰীয়া এটা কৈছে হাঁহ খুৱাই ৰাতিপুৱা খোৱাবি এটা 2 নম্বৰটো দুপৰীয়া এটা খোৱাবি 3 নম্বৰটো মলম বাৰু সেইটো লগাবি আৰু 4 নম্বৰটো হৈছে গধূলি খোৱাবি এটা অকণমান ভালদৰে খোৱাবি